প্ৰমোদ বড়োৰ ৰাজ্যসভা গমনক লৈ প্ৰতিক্ৰিয়া হাগ্ৰামাৰ দলৰ সভাপতি হৈ নিজেই প্ৰমোদ বড়ো গৈছে ৰাজ্যসভালৈ প্ৰমোদ বড়ো নেতা হয় নেকি বুলি কটাক্ষ হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচন নেখেলে হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীয়ে 9 মাৰ্চত বিপিএফে ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা বিটিচিৰ প্ৰধান বিৰোধী আঞ্চলিক ৰাজনৈতিক দল ইউপিপিএলৰ সভাপতি তথা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি এৰি দিল্লীৰ ৰাজনীতিলৈ গমন কৰাক লৈ শনিবাৰে বাক্সা জিলাৰ মানসত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিপিএফৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নৱগঠিত মানস সমষ্টিত বিপিএফৰ দিছপুৰ চলো যাত্ৰাত অংশ লৈ হাগ্ৰামা মহিলাৰীৰ প্ৰমোদ বড়ো কটাক্ষ দলৰ সভাপতি হৈ নিজে ৰাজ্যসভালৈ গৈছে প্ৰমোদ বড়ো MCLA হৈ থকা প্ৰমোদ বড়োই আন নেতাক নপঠিয়ালে ৰাজ্যসভালৈ নিজেই ৰাজ্যসভালৈ যোৱা প্ৰমোদক নেতা বুলি নাভাবে হাগ্ৰামাই প্ৰমোদ বড়োৰ কথা একো নকম মই ৰাইজে কৈ থাকিব এটা দল আছে UPPL হিচাপে দলৰ প্ৰেচিডেণ্ট হয় সি নিজে MCLA হৈ আছে এতিয়া সি নিজে ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে বা হৈছে সি বেলেগক দিব পাৰিলে হয় কিয় দিয়া নাই এইবিলাক লিডাৰ হয় নাকি এইবিলাক লিডাৰ হয় বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীয়ে এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি শেহতীয়াকৈ সৰব চৰ্চা চলিছিল বড়োভূমিৰ ৰাজনীতিত এই সন্দৰ্ভত শনিবাৰে মানসত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীৰ ঘোষণা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে হাগ্ৰামা মহিলাৰীৰ পত্নীয়ে এইবিলাক কোনোবা মিডিয়া চিডিয়াই বাজাব পাৰে মোৰ প্ৰতি এনেকুৱা সন্দেহ কৰিব নালাগে মোৰ ৱাইফ এনেকুৱা ইলেকশ্যন নেখেলে খাম্ফা বৰগয়াৰীৰ পিছত এইবাৰ পুনৰ বিপিএফলৈ উভতি আহিব নেকি হাগ্ৰামা মহিলাৰীৰ একালৰ সংগী তথা বৰ্তমানৰ UPPL নেতা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম এই সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে মাথো ক'লে চন্দন ব্ৰহ্ম আহে নাহে পিছত হ'ব চন্দন আহে নাহে সেইটো মোৰ কথা নহয় এইটো পিছত হ'ব মানসত দিছপুৰ চলো যাত্ৰাত অংশগ্ৰহণ কৰি বিপিএফৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ দাবী কমেও 15 বছৰ বিটিচিৰ শাসনত থাকিব বিপিএফ দল কমত 15 বছৰ ইয়াত বেছি হ'ব পাৰে কিন্তু মিনিমাম 15 বছৰটো বিপিএফ দলে বিটিচিত শাসন কৰিব ভোটৰ পূৰ্বে বিটিচিৰ জিলাই জিলাই বিপিএফ দলে আয়োজন কৰা দিছপুৰ চলো যাত্ৰা সফল হোৱা বুলি দাবী কৰি অহা 13 মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কোকৰাঝাৰ ভ্ৰমণৰ সময়ত বিটিচিবাসীক ভাল উপহাৰ দিব বুলিও আশাবাদী হাগ্ৰামা মহিলাৰী আমি ডিষ্ট্ৰিক্ট ৱাইজ যিটো বিপিএফ দলে দিছপুৰ চলো যাত্ৰা কৰিছে এই দিছপুৰ চলো যাত্ৰা আমাৰ খুব পজিটিভলি ছাকচেছ হৈ আছে আমি যেনেকুৱা ধৰণৰ বিচাৰিছে দল হিচাপে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ আৰু অহা 13 তাৰিখ মাৰ্চত আমাৰ কোকৰাঝাৰত আমাৰ বিটিচি অঞ্চলৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আৰু আমি খুব লাকি বুলি অনুভৱ কৰিছোঁ বিটিচি বাকী ৰাইজৰ কাৰণে কিবা ভাল এটা নিশ্চয় উপকাৰ দি যাব সেইটো আমি আশাবাদী শনিবাৰে মানসত স্থানীয় সাংবাদিকসকলৰ আগত হাগ্ৰামা মহিলাৰীৰ লগতে ঘোষণা 9 মাৰ্চত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব বিপিএফ দলে মুঠতে আপোনালোকে 9 তাৰিখ মাৰ্চ 9 তাৰিখত আমাৰ PMB মিটিং আছে মছলপুৰত সেই কথাবিলাক গোটেই আলোচনা হ'ব তেতিয়া ফাইনেল ৰিজাল্ট আপোনালোকে পাব